নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ বহুত স্বাগতম জনাইছোঁ। আজি হৈছে মৰিগাঁৱৰ বিখ্যাত বাঙিয়া মেলা। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখন হৈছে মেলাখালীলৈ যোৱাৰ মেইন গেটখন। আৰু গেটৰ ওচৰৰ পৰাই বিভিন্ন ধৰণৰ দোকান পোহাৰ বহিছে ইয়াতে। আৰু গেটৰ সন্মুখতে এখন ধুনীয়া লেচু দোকান বহিছিলে। আৰু এইফালে সকলোফালে চাৰিওফালে দোকানে দোকান। আৰু এইফালৰ পৰা আৰম্ভ হৈছে মিঠাইৰ দোকান। ইয়াতে বিভিন্ন ধৰণৰ জেলেবি, নিমকি, খুৰমা আদি গৰম গৰম বনাই দিয়া হয়। আৰু এইফালে এজন খুৰাই জেলেবি বনাই আছে। আৰু তাৰ ওচৰতে আছে এখন ধুনীয়া ফুলৰ দোকান। আৰু ওচৰতে আছে এখন বাঁহীৰ দোকান। ইয়াতে সৰু ল'ৰা ছোৱালীক খেলৰ বস্তুৰ লগতে ধুনীয়া ধুনীয়া বাঁহীও পোৱা যায়। আৰু ওচৰতে আছে এখন চশমাৰ দোকান। বিভিন্ন ধৰণৰ চশমা পোৱা যায় ইয়াতে। আৰু এই গোটেই লাইনটোতে মানে চাৰিওফালে দোকানে দোকান আছে। এইবোৰ হৈছে ধুনীয়া ধুনীয়া বেগ আৰু সৰু ল'ৰা ছোৱালীৰ খেলাৰ দোকান। আজি একো নেকি ন? যিহেতু বাঙিয়া মেলা যদি বাঙি নেদেখাওঁ তেনেহ'লে ভাল কথা নহ'ব, নহয় জানো? আৰু এইফালে হৈছে বাঙিৰ দোকান। ধুনীয়া ধুনীয়া পকা পকা বাঙি আৰু ধুনীয়া গোন্ধাই আছে বাঙিবোৰ। আৰু ইফালে বাঙি কিনা মানুহৰ যথেষ্ট ভিৰ। আৰু লগতে আছে ধুনীয়া ধুনীয়া মিঠা মিঠা লেচু। আৰু ওচৰতে ৰঙালাও বেচিছে। যিহেতু বাঙিয়া মেলা খুবেই জনপ্ৰিয়, গতিকে ইয়াত মৰিগাঁৱৰ বিভিন্ন ঠাইৰ পৰা মানুহ ইয়াত মেলা চাবলৈ আহে। আৰু ইফালে হৈছে এখন ধুনীয়া জেলেবিৰ দোকান। গৰম গৰম জেলেবি বনাই আছে। আৰু এইটো হৈছে কাপোৰৰ ছেকশ্যন। ইয়াত ধুনীয়া ধুনীয়া কাপোৰ আছে কম দামতে। আৰু ইফালে এজন খুৰাই গৰমত ধুনীয়া গোল গোল জেলেবি বনাই আছে। আৰু ইফালে হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা বল। আৰু এইখন হৈছে ভাই ভাই মিঠা পান শ্বপ। আৰু ইয়াতে মিঠা পান, জৰ্দা পান, ধুনীয়া ধুনীয়া মিঠা পান, জৰ্দা পান পোৱা যায়। আৰু এইটো হৈছে নামঘৰ। ইয়াৰ ভিতৰতেই মেলাৰ নাম গাই আছে। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব। আজিলৈ ৰাখোঁ। বাই বাই।